দিনৰ পৰা মই ভয় খাই আছিলোঁ যে মই ফ্ৰিজত যে থাকিবলগীয়া নহ'ল। ভয় বহুত ভয় হৈছে। মই এইটো বহুত দিনৰ পৰা মই ভয় খাই আছিলোঁ যে মই ফ্ৰিজত যে থাকিবলগীয়া নহ'ল। তাৰমানে মই হয়তো বহুত ধন্য হৈ হৈছোঁ, ভগৱানে মোক বচাইছে এফালৰ পৰা। ফ্ৰেণ্ডসকল, ট্ৰেইলাৰটো চাই আপোনালোকে একো বুজি পোৱা নাই, হয়নে নহয়? কিন্তু ক'তনো বুজি পাব, এতিয়াও ভিডিঅ'টো আপোনালোকক ভালকৈ দেখুৱাই নাই। ৰ'ব, মই আপোনালোকক গোটেই ভিডিঅ'টো দেখুৱাম। কিন্তু তাৰ আগতে আপোনালোকক ক'ব লৈছোঁ, মই আজি দেখুৱাম আপোনালোকক এহাল ৰোমিঅ' জুলিয়েটৰ প্ৰেম কাহিনী। এতিয়া আমি কেছ দিলোঁ তাৰ ওপৰত, ল'ৰাটোৰ ওপৰত, যে মোৰ পত্নীগৰাকীক এইটো বৰ্তমানে অকৰা মকৰা প্ৰায় পিনি সি প্ৰলোভন দি তাৰ নিজৰ স্বাৰ্থৰ কাৰণে এইটো তাৰ স্বাৰ্থপূৰণ কৰিব লৈছিলে। সেইটো কাৰণে কেছ দিছোঁ। কেছ দি পিনি তেখেতক এতিয়া বৰ্তমান চালান দিছোঁ। পৰিবাৰ মই বহুত চেষ্টা কৰিছিলোঁ ৰাখিবলৈ, কিন্তু সিহঁতি অমান্তি হোৱাৰ কাৰণে পৰিবাৰ এতিয়া পুলিচক জিম্মাত আছে, পুলিচে কণ্টেক্ট ৰাখিব। ভৱিষ্যতে মোৰ ইয়াত কোনো হেৰি নাই বুলি, ভৱিষ্যতে কোনো মোৰ লগত সম্পৰ্ক নাই আৰু সম্পূৰ্ণ ডিভ'ৰ্চ দিয়া হ'ব। কোনো সম্পৰ্ক নাথাকিব মোৰ লগত ভৱিষ্যতে। ফ্ৰেণ্ডসকল, এই মানুহজনে কিয়নো বাৰে বাৰে কৈ আছে মোক যে ফ্ৰিজত সোমাই থাকিবলগীয়া নহ'ল। আচলতে কি ঘটনাটো কি আপোনালোকে জানেনে? ঘটনাটো হ'ল, এইগৰাকী পুৰুষৰ প্ৰেমত পৰিছিলে আৰু দুয়োজনে নতুন এখন সংসাৰ গঢ়াৰ সপোন দেখিছিলে। কিন্তু সপোন যেন সপোন হৈয়ে ৰ'ল। সিহঁতে পলাব লওঁতেই হাতে লতে ধৰা পৰিলে স্বামীৰ হাতত। মোৰ ভয় হৈছে, হয়, ভয় বহুত ভয় হৈছে। মই এইটো বহুত দিনৰ পৰা মই ভয় খাই আছিলোঁ যে মোৰ ক্ষেত্ৰত সেইটো নহ'ল। সেইটো মই ভগৱানক ধন্যবাদহে দিছোঁ, হয়, যে মই ফ্ৰিজত যে থাকিবলগীয়া নহ'ল। তাৰমানে মই হয়তো বহুত ধন্য হৈ হৈছোঁ, ভগৱানে মোক বচাইছে এফালৰ পৰা। 12 দিনমান আগতে এইগৰাকী মহিলাই সেই পুৰুষজনৰ লগত পলাই গৈছিলে নতুন এখন সংসাৰ কৰিবলৈ। কিন্তু স্বামীৰ হাতত দুয়োজনে ধৰা পৰিল আৰু ধৰা পৰাৰ পিছত স্বামীয়ে দুয়োগৰাকীকে লৈ আহি থানাত গতাই দিলে। তাৰপিছত মহিলাজনীয়ে কি বুলি কৈছে আহকচোন শুনো এবাৰ। অপ্ৰিম কোঁৱৰে এগৰাকী কিবা ছোৱালী সন্তান আছিলে, 10 বছৰীয়া। এই বোৱাৰী এগৰাকী পলাই লৈ গৈ তেওঁ পলাই গুৱাহাটীত আছিলেগৈ। তাৰপিছত তথাপিও মোক বহুতখিনি কথা কৈছিলে যে নহয়, ভুল কিবা এটা হৈ গ'ল, আহিমকৈ তেওঁ মোক ইম'চনেলি ব্লেকমেইল কৰা দি কৰি আছিলে। মই বাট চাই আছিলোঁ আহিব বুলি। আজি সিহঁতি 11 দিন হৈছে বাট চাই আছোঁ আহিব বুলি। আহিলে, কালি আহিলে। তাৰপৰা তেওঁ প্লেনিং কৰি থৈছিলে, কেনেকৈ কি কৰিলে হেৰি হ'ব। মই ভাবিছোঁ নহয় চাগে, মোক আকৌ কথা দিছে ঠিক হ'ব চাগে এনেকৈ বুলি ভাবিলোঁ। এতিয়া নহয় বোলে, তেওঁলোক দুয়োজন একেলগে থাকিব। এতিয়া এইটোৱে কথা যে মই তেওঁক ডিভ'ৰ্চ দিম বুলি কৈছোঁ, যাতে মোৰ ভৱিষ্যতলৈ তেওঁ যাতে মোক একো অশান্তি নকৰে, মোৰ যাতে মানসিকভাৱে শাৰীৰিকভাৱে মই একো কষ্ট নাপাওঁ। তেওঁ যাতে মোক ঘৰত গৈও একো অশান্তি নলগায়, যাতে ইয়াৰ পৰাও একো এটা অশান্তি নলগায়। সেয়া আপোনালোকৰ ইয়াত কথা কৈ পেলাই মই নিৰাপত্তা হিচাপে কথাটো ক'লোঁ।